আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায়। ৰুহ, নফ্ছ, হায়াত আৰু মৌত কি? প্ৰশ্ন: মানুহৰ মাজত থকা ৰুহ, নফ্ছ, হায়াত আৰু মৌতৰ অৰ্থ কি? এইকেইটাৰ মাজত পাৰ্থক্য কি? কিয়ামতৰ দিনা বেহেস্তৰ সুখ বা দোজখৰ দুখ ৰুহ, নফ্ছ নে হায়াতে ভোগ কৰিব? উত্তৰ: পাঁচটা বস্তুৰ সমন্বয়ত মানুহৰ সৃষ্টি, আৰু সেই পাঁচটা বস্তু হ'ল শৰীৰ, ৰুহ, নফ্ছ, হায়াত আৰু মৌত। অৰ্থাৎ শৰীৰ, আত্মা, প্ৰাণ, জীৱন আৰু মৃত্যুৰ সমন্বয়ত মানুহৰ সৃষ্টি হৈছে। মাটি, পানী, বায়ু আৰু অগ্নিৰ সমন্বয়ত মানৱ শৰীৰ গঠিত হৈছে। ইয়াৰ পাছত আল্লাহৰ তৰফৰ পৰা ৰুহ বা আত্মা ফুকি দিয়া হৈছে বুলি পবিত্ৰ কোৰাণত কোৱা হৈছে। মানৱ শৰীৰত ৰুহৰ প্ৰৱেশ ঘটাৰ লগে লগে নফ্ছ বা প্ৰাণ সক্ৰিয় হৈ উঠিল, আৰু এই প্ৰাণৰ অংশ হ'ল খৰ প্ৰবৃত্তি, ৰিপু আৰু পঞ্চ ইন্দ্ৰ। শৰীৰত প্ৰাণ প্ৰবৃত্তি আৰু ইন্দ্ৰিয়সমূহ সক্ৰিয় হোৱাৰ লগে লগে মানুহে হায়াত বা জীৱন লাভ কৰি সচল হৈ উঠিল, আৰু নফ্ছ আৰু হায়াতৰ পৰা উদ্ভূত জ্ঞান, বিবেক আৰু বিচাৰ বুদ্ধিৰ সঞ্চাৰেৰে এই জীৱন সচেতন হৈ উঠিল। ইয়াৰ পিছত জীৱনৰ সৈতে সম্পৃক্ত মৌত বা মৃত্যুৱে মানুহৰ ইহকালীন অস্থায়ী হায়াত বা জীৱনৰ পৰিসমাপ্তি ঘটাই পৰকালীন স্থায়ী জীৱনলৈ উত্তৰণ ঘটাব। কিয়ামতৰ দিনা অৰ্থাৎ পৰকালত মানুহৰ পুনৰুত্থিত শৰীৰ, নফ্ছ আৰু হায়াতে বেহেস্তৰ সুখ বা দোজখৰ দুখ ভোগ কৰিব। হাছৰৰ ময়দান কি? প্ৰশ্ন: হাছৰৰ ময়দান কি? উত্তৰ: হাছৰুন মানে একত্ৰিত বা সমবেত কৰা। আল্লাহ তাআলাই কিয়ামতৰ দিনা এই দুনিয়াখন ফানাহ কৰি স্থায়ীভাৱে সমতল ৰূপত পুনৰ গঠন কৰিব, আৰু তাত সমগ্ৰ জিন আৰু মানৱতক সুশৰীৰে একত্ৰিত তথা সমবেত কৰিব বুলি কোৱা হৈছে। জিন আৰু মানৱৰ এই সমবেত হোৱা অৱস্থা আৰু স্থানকে হাছৰৰ ময়দান বোলা হয়। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী সময়ত আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। তেতিয়ালৈ ভালেই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আসসালামু আলাইকুম। আল্লাহ হাফিজ।